Manja Police Station angkang Langvoku ahavar along Pini adap prin prele porphai baji ke thomra chitem apor malom Police lapen Risim ki asong kimi Karbi United Liberation Army angbong kachetengkheng dut tangka ke hang tapu akoy ki piateng Bokolia PS along lamhoy ki pitang 21/2022 under 387 IPC RW section 16 17 18 18 8 2021 UAPA 1967 atengsi Police atum honthe meme phone call record mate phone trace pen ingthum kiri parsik pon atengsi thengtom hansi chiparjan arak ejang finance secretary ahem Diphu PS Arlo Sar hansi arong lapen inut pranap timung chiparjan sedeng tungjang general secretary Bokolia PS Arlo balijan pu honthe ponsi thana longwan detlo Manja PS Bokolia PS Howraghat PS abetung atum chilangsi kula asong kimi atum Langvoku anathu cepat chong dopu kitres ateng hadak ajo apor DSP Nahid Karishma penjalin ponsi Howraghat OC Manjit Terang Manja OC Romen Bordoloi Howraghat OC Nabajit das lapen staff atum pen tondamlo Aphi prin prele apor bajike thomra chitim apor malom Langvoku ahavar inut bang hini theglongsi thangdunlo Aphi KULA asong atum police buchinisi Risim pen tengkheng dunlo Aphi pupu police atum pen chetengkheng dut ajok inut KULA chairman Daniel Teron cheparjan DP kronjang aphan akeng long hele amu kero ajok alang liphan tong sikot pen Diphu Medical College along si kachilang aphan ponlo bangso ahut 22 pistol lapen amu kereng AK-47 magazine amu kereng demand paid seal mobile handset hai huilong pon আমাৰ যোৱা মাহত লাষ্টৰ ফালে অকমান বকলিয়া থানা এৰিয়াত অকমান দুই এজনৰ পৰা কমপ্লেইন পাইছিলোঁ যে অকমান ইহঁতৰ ফোন নম্বৰ এটা দুটাৰ পৰা মানে এক্সটৰ্শন কল আহিছিল তো যোনে এক্সটৰ্শন কল কৰে সিহঁতি কয় যে আমি নতুন সংগঠন এটা খুলিছোঁ কাৰ্বি ইউনাইটেড লিবাৰেশ্যন আৰ্মি KULA বুলি সো সংগঠনৰ নামত সিহঁতি মানে এক্সটৰ্শন ডিমাণ্ড দিছিলে তো আমি সেই ফোন নম্বৰ আৰু অকমান হিউমেন ইণ্টেলিজেন্স এনালাইজ কৰাৰ পিছত সাসপেক্টেড এজন মানুহক মানে ইন্টাৰোগেশনৰ কাৰণে অলপ থানালে মতা হৈছে তেওঁৰ নামটো হ'ল থেংটম হানছে বুলি তেওঁ ফোন দুটা আমি ৰিকভাৰ কৰিছো তো ফোনত আমি কিছুমান অডিও ৰেকৰ্ডিং সাসপেক্টেড অলপ পোৱা গৈছিলে আৰু তেওঁকো হুটপুছ কৰোতে তেওঁ কনফেছো কৰিছে যে তেওঁ এনেকা KULA বুলি সংগঠন এটাৰ তেওঁ মেম্বাৰ হয় বুলি তেওঁ একচুয়ালি ফাইনেন্স সেক্ৰেটাৰী হয় তো তেওঁ আমি আৰু অকমান হুটপুছ কৰোতে তেওঁ আৰু এজনৰ ফোনৰ পৰা আৰু অকমান এফালে হেৰি কৰোতে আৰু এজনৰ কথা ওলালে তেওঁ নামটো হৈছে প্ৰণৱ টিমুং বুলি তা প্ৰণৱ টিমুঙক আমি থানালে মাতি আনি হুটপুছ কৰোতে আৰু ফোন নম্বৰ বিলাক অলপ মেচ কৰোতে আমি গম পোৱা গল যে তেওঁ KULA সংগঠনটোৰ জেনাৰেল সেক্ৰেটাৰী হয় তাৰপিছত অকমান হেণ্ড ৰাইটিং বিলাকো আমি মেচ কৰা হ'ল তাৰপিছত ইহঁতৰ পজেশনৰ পৰা আমি ডিমান্ড পেড যেটো ডিমান্ড লেটাৰ ইস্যু হৈছে ডিমান্ড পেড সিল বিলাক ৰিকভাৰি হ'ল তাৰপিছত ইতিমধ্যে আমাৰ কেছ এটাটো ৰেজিষ্টাৰ হৈছিলে বকলিয়া থানা তাৰ আন্ডাৰত আমি ইহঁত দুজনক এৰেষ্ট কৰি ফৰৱাৰ্ড কৰা হৈছিলে তাৰপিছত আৰু এজন মেম্বাৰ এজনৰ কথা গম পাইছিলোঁ তেওঁৰ নাম হ'ল ডেনিয়েল টেৰন বুলি যিজন আমি চেয়াৰমেন হয় KULA সংগঠন ডেনিয়েল টেৰন অলপ ৰেকৰ্ড চাওঁতে গম পোৱা গৈছিল যে তেওঁ অলৰেডি মাঞ্জা থানাৰ আন্ডাৰত আৰু বৰপথাৰ থানাৰ আন্ডাৰত কেছত অলৰেডি এৰেষ্ট হোৱা আছিল আৰু হেতু সময়ত তেওঁৰ পৰা আৰ্মছ ৰিকভাৰিও হৈছিল ৰেকৰ্ড আছিল যে এটো ফোন ফটো আৰু আপোনাৰ এড্ৰেছ এইবিলাক অলপ বিচাৰি পাইছোঁ আৰু যোৱা ৰাতি আমি তেওঁ অলপ সোৰ্সৰ পৰা ইনভলভ মুভমেন্টৰ কথা গম পাইছিলোঁ এই সংগঠনৰ মেম্বাৰ্ছ কিছুমান অলপ মাঞ্জা এৰিয়াত লাংবকু এৰিয়াত মুভমেন্টৰ খবৰ পাইছিলোঁ তো একৰ্ডিংলি আমি এনেকে ৰাতি অপাৰেশন টা লঞ্চ কৰা হৈছিল অপাৰেশনত আমি মাল্টিপল জায়গাত এম্বিউশ কৰি আছিলোঁ আৰু তাৰপিছত আপোনাৰ 3:30 মান বজাত আৰু অলপ সাসপেক্টেড মুভমেন্ট কিছুমান অকমান অবজাৰ্ভ কৰা হওঁতে আমি সিগনেল দিছিলোঁ ৰখিবলৈ আৰু নিজকে আইডেন্টিফাই কৰাবলৈ কিন্তু হিহঁতি ফায়াৰিং ষ্টাৰ্ট কৰিছিলে কৰাৰ কাৰণে আমিও আমাৰ সেলফ ডিফেন্সত কন্ট্ৰোল ফায়াৰিং কৰিবলগীয়া হ'ল অকমান মোমেন্টছৰ কাৰণে এটো কন্টিনিউ কৰাৰ পিছত হিফালৰ পৰা যেতিয়া বন্ধ হ'ল হেৰি হোৱাৰ পিছত আমি অলপ জায়গাটো সাৰ্চ কৰোতে এজন মানে ভৰিত অলপ ইনজিয়ৰ্ড হৈ পেলে পৰি থকা হেৰি পাইছিলোঁ তো তেওঁ তাৰ পিছত আমাৰটো অকমান আছে ৰেকৰ্ড বিলাক তেওঁ আমি আইডেন্টিফাই কৰা হ'ল ডেনিয়েল টেৰন বুলি
তাৰপিছত তেওঁ ইমিডিয়েটলি আমি হস্পিটেল লৈ আহিলোঁ আৰু তেওঁৰ পজেশ্যনৰ পৰা .22 পিষ্টল এমিউনেশ্যনছ আৰু AK মেগজিন এমিউনেশ্যনছ আৰু যিটো মোবাইল ফোন বা যিটো ফোন নম্বৰৰ পৰা এক্সটৰ্শ্যন ডিমাণ্ডবিলাক আহিছে সেইটো তেওঁৰ পজেশ্যনৰ পৰা পোৱা গৈছে বৰ্তমান সিমানেই বাকী আমাৰ ইনভেষ্টিগেশ্যন চলি আছে নিউজ ডেস্ক নিউজ 24/7